খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক বনাই দেখুৱাম আমৰ আচাৰ সকলোৱে বনাবলৈ জানে কিন্তু মই বনাম কম তেলত কম মছলাত ভেকুৰ নুঠাকৈ ভিনেগাৰ ব্যৱহাৰ নকৰাকৈ আপোনালোকক আজি বনাই দেখুৱাম আমৰ আচাৰ বৰষুণৰ বতৰতো বনাব পাৰিব আপোনালোকে মই যেনে ধৰণে বনাও তেনে ধৰণে আপোনালোকেও বনাব তেতিয়া ভেকুৰ নুঠে আৰু ভিনেগাৰ ব্যৱহাৰ নকৰাকৈ বনাব পাৰিব আৰু আচাৰটো কেইবছৰো ধৰি বেয়া নোহোৱাকৈ ৰাখিবলৈ পাৰিব বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমৰ আচাৰ বনাবলৈ অলপ আম বুটলি আনিছোঁ আৰু ইয়াৰ পৰা ভাল ভাল আমখিনি বাছি ল'ম এতিয়া আৰু পানী লৈছোঁ বাটি এটাত অলপ আৰু তাতে আমখিনি ভালদৰে ধুই ল'ম এনেদৰে ভালকৈ আমখিনি ধুই লৈছোঁ মই অলপ সৰহকৈ লৈছোঁ আম আপোনালোকক দেখুৱাবলৈ কাৰণে অলপমান লৈছোঁ আৰু এইখিনি এতিয়া ধোৱা হৈ গ'ল আৰু খৰাহি এটা লৈছোঁ খৰাহিখিনিত আমখিনি এনেদৰে দি লৈছোঁ দি লৈ এতিয়া আমখিনি অলপ পানীটো শুকাবলৈ কাৰণে ৰ'দত দিবলৈ লৈ যাওঁ আমখিনি ৰ'দত দি ভালদৰে শুকুৱাই লওঁ যাতে পানীটো শুকাই যায় আৰু এইখিনি চাওক আমখিনি পানীটো ধুনীয়াকৈ শুকাই গৈছে অলপো পানী লাগি থকা নাই ইয়াত আৰু এতিয়া এটা ডাঙৰ বাটি লৈছোঁ আৰু বাটিটোতে আমখিনি এনেদৰে কাটি ল'ম আৰু ভিতৰৰ গুটিটো উলিয়াই দিছোঁ এনেদৰে আৰু এতিয়া সৰু সৰু পিচকৈ এনেদৰে আমখিনি গোটেইখিনি আম কাটি লওঁ আমখিনিত অলপো পানী লাগি থাকিবলৈ নিদিব পানী লাগি থাকিলে আচাৰটো বহুত দিন নাযায় বেয়া হৈ যায় সোনকালে সেইকাৰণে পানী লাগি থাকিবলৈ নিদিব আৰু এইখিনি আম ভালদৰে কাটি লৈলোঁ আৰু অলপ কাটি লৈছোঁ মই আপোনালোকক দেখুৱাবলৈ কাৰণে এইখিনিয়ে দেখুৱাইছোঁ আৰু আধা পেকেট নিমখ দি দিছোঁ ইয়াতে পানী অলপো লাগি থাকিবলৈ নিদিব মই যিটো বাটি লৈছোঁ সেইটো শুকান বাটিয়ে লৈছোঁ আৰু নিমখখিনি এনেদৰে ভালদৰে ইয়াত মিলাই সানি ল'ব গোটেই আমখিনিতে এনেদৰে ভালদৰে নিমখখিনি সানি ল'ব মই আধা পেকেট দিছোঁ আপোনালোকে ইমানখিনি আমত আধা পেকেটেই দিব ইয়াতকৈ যদি সৰহ দিয়ে তেতিয়া 1 পেকেট দিব পানী নিদিব আৰু ভালদৰে মিলাই লৈ এতিয়া এৰাতি বা এদিনৰ কাৰণে এনেদৰে ঢাকি থৈ দিলোঁ আমখিনি আৰু এতিয়া এদিন হৈ গ'ল বা এৰাতি হৈ গ'ল এতিয়া আমখিনি চাওক নিমখ পানীত তিয়াই থৈছিলোঁ যে এইখিনি নিমখ পানী ওলাইছে ইয়াত কোনো ধৰণৰ পানী ব্যৱহাৰ কৰা নাই মই আকৌ মই এতিয়া খৰাহি এটা লৈছোঁ আমৰ যিখিনি নিমখ পানী সেই পানীখিনি টুকিবলৈ কাৰণে এনেদৰে খৰাহিটোত আমখিনি দি লৈছোঁ আৰু পানীখিনি অলপ টুক যাবৰ কাৰণে অলপ সময়ৰ কাৰণে মই ৰ'দত এনেদৰে দি থ'ম ৰ'দত আমখিনি দি থ'ম নিমখ পানীখিনি অলপ টুক খাওক তাৰপিছত ভালদৰে আমখিনি মেলি দিম কটা আমখিনি মই কেনেদৰে ৰ'দত দিওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ কৰিলে অলপো গম নাপাব এতিয়া চাওক মই ডলা বা কোলা এখন লৈছোঁ তাতে কটনৰ কাপোৰ এখন এনেদৰে মেলি দিছোঁ আৰু তাতে গোটেই আমখিনি ইয়াত এনেদৰে পাতল পাতলকৈ মেলি দিম আৰু আমখিনি মেলি দিওঁতে এটা কথা মনত ৰাখিব যেতিয়া শুকুৱাব আমখিনি বাকলি ছাইডটো তললৈ দিব আৰু যিটো ভিতৰৰ ছাইডটো সেইটো ওপৰলৈ দিব তেতিয়া সোনকালে শুকায় আৰু এটা ৰ'দ মই দি দিলোঁ এটা ৰ'দ দিয়াৰ পিছত এইখিনি চাওক আমখিনি ভালদৰে শুকাই গৈছে আৰু ইমানখিনিতে হোৱা নাই মই আকৌ ৰ'দত দিম মই কি কৰোঁ চাই থাকিব এতিয়া এটা ৰ'দ দিয়াৰ পিছত আমখিনি মই এনেদৰে চৰিয়া এটাত কাঢ়ি লৈছোঁ এনেদৰে চৰিয়াটোত মই গোটেই আমখিনি দি লওঁ আমখিনি ভালদৰে শুকাইছে তথাপিও মই আকৌ ৰ'দত দিম এতিয়া বৰ্তমান আচাৰ বনাব পৰা হৈ গৈছে ইয়াত মই কিবা এটা সানিম এতিয়া চাই থাকক আপোনালোকে ইয়াত এতিয়া মই দিছোঁ হালধি 1 চামুচ প্ৰথমতে এচামুচ হালধি দি ভালদৰে মিক্স কৰি সানি লওঁ আৰু এনেদৰে লৰাই ভালদৰে সানি লৈছোঁ হালধিখিনি আকৌ এচামুচ দিছোঁ দি লৈ আকৌ ভালদৰে লৰাই এনেকৈ সানি হৈ গ'ল হালধিখিনি আৰু এইখিনি এতিয়া মই কি কৰিম আপোনালোকে চাই থাকক আকৌ বা ডলা বা কোলা এখন ল'ব আকৌ আৰু তাতে পেপাৰ বা বহীপাত মই বহীপাতেই পাৰি দিছোঁ আপোনালোকৰ ঘৰত পেপাৰ আছে যদি পেপাৰ পাৰি দিব এনেদৰে মই বহীপাত দুটা পাৰি দিছোঁ আৰু বেছি টাইম ৰ'দত দিব নালাগে আৰু আমখিনি এতিয়া ইয়াত অলপ বহলাই মেলি দিছোঁ পাতল পাতলকৈ মেলি দিব আপোনালোকে আৰু বেছি সময় ৰ'দত দিব নালাগে 3 ঘণ্টা বা 2 ঘণ্টা এতিয়া ৰ'দত দিলেই হৈ যাব আচাৰ বনাবলৈ পাৰা এইখিনি চাওক কোমল কোমল হৈছে নিমখ পানীত তিয়াই থৈছিলোঁ যে সেইকাৰণে আকৌ নিমখ খানা নাই আৰু গোটেই আমখিনি এতিয়া
ৰ'দত দিলোঁ মই 2 ঘণ্টা বা 3 ঘণ্টা আকৌ, আৰু ৰ'দত দি এতিয়া লৈ আহিলোঁ হালধি সানাৰ পাছত। এইখিনি এতিয়া আচাৰ বনাবলৈ পূৰা ৰেডি হৈ গৈছে। আপোনালোকৰ কাৰণে মোৰ চেনেলটো মনিটাইজ হৈ গ'ল, মোৰ বহুত ভাল লাগিছে। আপোনালোকক আকৌ এবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আচাৰ বনাবলৈ কাৰণে মই এতিয়া কি মছলা ব্যৱহাৰ কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া সকলোখিনি গম পাব। মই নিমখ 1 চামুচ লৈছোঁ আৰু বেছি লোৱা নাই, কাৰণ নিমখ পানীতে মই আমখিনি তিয়াই থৈছিলোঁ, সেইকাৰণে বেছি নিমখ লোৱা নাই মই। আৰু চেনি 1 চামুচ লৈছোঁ, এই সৰু চামুচে 1 চামুচ লৈছোঁ মই, প্লাষ্টিকৰ চামুচে। আৰু মিঠি-গুটি 5 চামুচ লৈছোঁ, সৰু এই প্লাষ্টিকৰ চামুচখনেই মিঠি-গুটি 5 চামুচ লৈছোঁ। আৰু গোটা জিৰা 7 চামুচ লৈছোঁ। আৰু ইয়াতে লৈছোঁ চিলি পাউডাৰ 3 চামুচ, বেছি লোৱা নাই। আৰু চব গুটিও লৈছোঁ 7 চামুচ, গোটা চব। আৰু এফালে গোটা সৰিয়হ লৈছোঁ বগা 4 চামুচ। আৰু এইখিনি এতিয়া মই কি কৰিম আপোনালোকে ভালদৰে চাই থাকিব। এফালে নিমখ 1 চামুচ, চেনি 1 চামুচ, আৰু মিঠি গুটি লৈছোঁ, আৰু গোটা জিৰা লৈছোঁ, এফালে চিলি পাউডাৰ লৈছোঁ, চব গুটি লৈছোঁ, বগা সৰিয়হ। এইখিনিয়ে মই মছলা ব্যৱহাৰ কৰিম। আৰু এটা বস্তু ব্যৱহাৰ কৰিম, ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু এতিয়া মিঠি গুটিখিনি অলপ ভাজি লৈছোঁ গুড়ি কৰিবৰ কাৰণে। মই একেবাৰে গুড়ি নকৰোঁ, সেইকাৰণে অলপ ভাজি লৈছোঁ। এনেদৰে আপোনালোকেও ভাজি ল'ব। বেছিকৈ ভাজিলে ক'লা হৈ যাব, তিতা তিতা লাগিব, সেইকাৰণে অলপ ভাজি ল'ব। আৰু ইয়াৰ পিছত লৈছোঁ গোটা জিৰাখিনি। গোটা জিৰাখিনিও এনেদৰে ভাজি ল'ম অলপ, বেছি সময় নাভাজিব। জুইটো কমকৈ লৈ পেলাই এনেকৈ অলপকৈ ভাজি ল'ব। ইয়াৰ মাজতে কৈ দিওঁ, যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এতিয়া চব গুটিখিনি দি দিছোঁ, আৰু চব গুটিখিনিও এনেদৰে অলপ ভাজি লওঁ। ভজা হৈ গৈছে চবখিনিও। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো ইমান সোনকালে আঁকোৱালি লৈছে, মোৰ ইউটিউব ফেমিলিটো ডাঙৰ হ'বলৈ গৈ আছে, বহুত ভাল লাগিছে। আৰু এতিয়া দিছোঁ গোটা সৰিয়হখিনি। গোটা সৰিয়হখিনিও এনেদৰে ভাজি লৈছোঁ অলপ। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকক অনুগ্ৰহ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেদৰে ৰেচিপি ভিডিঅ'ৰ লগতে লাইফষ্টাইলৰ ব্লগ দিবলৈও মই চেষ্টা কৰিম। সকলোৱে বহুত মৰম দিছে, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু গোটেই মছলাখিনি এতিয়া ভজা হৈ গৈছে। আৰু এইটো মই খুন্দনা লৈছোঁ, ইয়াতে মই খুন্দি ল'ম গোটেই মছলাখিনি। প্ৰথমতে মিঠি গুটিখিনি দিছোঁ, ভাজি থোৱা মিঠি গুটিখিনি প্ৰথমতে দি দিছোঁ, এইখিনি চাওক। তাৰপিছত চব গুটিখিনি দি থৈছোঁ, যিখিনি ভাজি থৈছিলোঁ চব সেইখিনি দিছোঁ। তাৰপিছত গোটা জিৰাখিনিও দি দিছোঁ, ভাজি থোৱা গোটা জিৰাখিনি দি দিছোঁ। আৰু এতিয়া দিম সৰিয়হ, যিখিনি সৰিয়হ মই ভাজি ৰাখিছিলোঁ সেই সৰিয়হখিনিও দি দিছোঁ, গোটা সৰিয়হ বগা ল'ব। আৰু এতিয়া ভালদৰে অলপ গুড়ি কৰি লওঁ, একেবাৰে গুড়ি নকৰোঁ। আৰু মোৰ মছলা পূৰা ৰেডি হৈ গৈছে আচাৰ বনাবলৈ কাৰণে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি গম পাব। একেবাৰে পানী লগা বস্তু ব্যৱহাৰ নকৰিব। ইয়াত পানী লগা বস্তু ব্যৱহাৰ কৰিলে আচাৰটো বেয়া হৈ যায়, বহুত দিন নাথাকে, ভেঁকুৰো উঠে, সেইকাৰণে পানী লগা বস্তু ব্যৱহাৰ নকৰিব। মছলাখিনি ৰেডি হৈ গ'ল। এইখিনি গোটেই মছলাখিনি মই ভালদৰে গুড়ি কৰা নাই, এয়া চাওক অলপ অলপ ৰাখি দিছোঁ গোটাকৈ। আৰু ৰেড চিলি পাউডাৰ লৈছোঁ, আৰু জলকীয়া কেইটামান ৰ'দত দি থৈছিলোঁ সেইখিনিও লৈছোঁ। আৰু এইখিনি আম। এতিয়া পূৰা আচাৰ বনাবলৈ কাৰণে মই কেৰাহী পাতি দিছোঁ এইটো ছাইডে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়া সকলোখিনি গম পাব। কেৰাহীটো অলপ গৰম হ'বলৈ দিছোঁ, আৰু তাতে মই বেছি মিঠাতেল ইউজ নকৰোঁ। আপোনালোকে যিমানটো মিঠাতেল ব্যৱহাৰ কৰিম বুলি ভাবে সিমানেই দিব, কিন্তু মই কম মিঠাতেল দিম। কম তেলত আচাৰটো বনাই দেখুৱাম, কম মছলাত। আপোনালোকক প্ৰথমতেই কৈছিলোঁ, সেইকাৰণে সৰু বটলে এবটলেই লৈছোঁ মিঠাতেল। আৰু মিঠাতেলখিনি এতিয়া মই গৰম কেৰাহীটোত দি দিছোঁ এনেদৰে। অলপ গৰম হ'বলৈ দিম, একেবাৰে বেছি উতলিবলৈ নিদিওঁ।
আপোনালোকে বাৰু আচাৰ বনাই কি বৈয়ামত থয়? প্লাষ্টিকৰ বৈয়ামত নে চিচাৰ বৈয়ামত? প্লাষ্টিকৰ বৈয়ামত আচাৰ নথব। এনেদৰে চিচাৰ বৈয়াম কিনিবলৈ পায় বজাৰত বা অনলাইনতো অৰ্ডাৰ কৰিবলৈ পাব। আৰু মই এই বৈয়ামকেইটা ক'ৰ পৰা অৰ্ডাৰ কৰিছোঁ আপোনালোকক লিংকটো দি দিম। লিংকটো ক্লিক কৰি আপোনালোকে বৈয়ামকেইটা কম দামতে অৰ্ডাৰ কৰিব পাৰিব, কিনিব পাৰিব। এইকেইটা চাওক, দেখিবলৈ ইমান মৰম লগা, সৰু সৰু যদিও বহুত ভাল লাগে। এনেকৈ চিচাৰৰ বটলত থ'ব, বহুত দিন নোহোৱাকৈ থাকে। আৰু এতিয়া চাওক, তেলখিনি অলপ গৰম হৈছে। মই মিঠি গুটি এটা দি পেলাই চাইছোঁ, এইখিনি গৰম হৈছে। আৰু চেনি 1 চামুচ থৈ দিছিলোঁ, চেনি চামুচ এতিয়া গৰম তেলত দি দিছোঁ। আৰু নিমখ 1 চামুচো থৈছিলোঁ যে সেইখিনিও দি দিছোঁ। গোটা জলকীয়াকেইটাও দি দিছোঁ আৰু লগতে আমখিনিও দি দিছোঁ। গোটা জলকীয়াকেইটা দি দিছোঁ, লগতে আমখিনিও দিছোঁ, নহ'লে জলকীয়াকেইটা ফুটি গাত পৰিব সেইকাৰণে। আৰু এতিয়া দিছোঁ ৰেড চিলি পাউডাৰখিনি। ৰেড চিলি পাউডাৰখিনি দিয়াৰ পাছত এতিয়া মছলা দিম। মছলা গোটেইখিনি একেলগে দি নিদিব, এনেকৈ অলপ অলপ দিব। অলপ মছলা দি পেলাই আকৌ লৰাই ল'ব, ভালদৰে মিক্স কৰি ল'ব। তাৰপিছত আকৌ অলপ দিব। একেবাৰে গোটেইখিনি দি দিলে গোটেই আমখিনিতে ভালদৰে লাগি নধৰিব, সেইকাৰণে অলপ অলপ দি এনেদৰে মিক্স কৰি লৰাই ল'ব। আৰু এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া আৰু গোটেইখিনি আমত লাগি গৈছে মছলাখিনি, সেইকাৰণে বাকী যিখিনি মছলা আছিলে গোটেই মছলাখিনি মই এতিয়া দি দিছোঁ এনেদৰে। ভিডিঅ'টো আপোনালোকে নকটাকৈ চাব, তেতিয়া মই কেনেদৰে বনাইছোঁ আপোনালোকে সকলোখিনি গম পাব। তেতিয়া আমৰ আচাৰখিনি বেয়া নহয় কেতিয়াও থৈ দিলে। বৰষুণ দিলেও বনাব পাৰিব, কিন্তু কটন কাপোৰ এখন তলত পাৰি দিব আৰু ফেনৰ তলত থৈ দিব। তেনেদৰে আমখিনি শুকাব, ৰ'দ নিদিলেও। কিন্তু যিটো নিমখৰ পানী, সেই পানীখিনি শুকাব লাগিব। আৰু এতিয়া পূৰা জুইটো এনেকৈ কমাই দিব, কমাই দি পেলাই এনেদৰে ভালদৰে অলপ সময় লৰাই ৰাখিব। অলপ এনেদৰে কেৰাহীটো যেতিয়ালৈকে ঠাণ্ডা নহয় তেতিয়ালৈকে এনেদৰে ৰাখি দিব। গৰমে গৰমে বটলত ভৰাই দিলে বটলবোৰ ফাটি যাব, সেইকাৰণে অলপ ঠাণ্ডা হোৱাকৈ ৰাখিব। চাওক, মই বটলকেইটা ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ। চিচাৰৰ বটলত থ'ব লাগে আচাৰ। আচাৰ পূৰা ৰেডি হৈ গ'ল বনাই। আৰু কিমান কম তেলত মই গোটেইখিনি আচাৰ বনালোঁ দেখিছেনে? এইখিনি আচাৰ এবছৰ হৈ গ'ল বনোৱা, অলপো বেয়া হোৱা নাই। মই তেল কমকৈ দিছোঁ যদিও ইয়াত আকৌ দিব পাৰিম তেল, কিন্তু মই দিয়া নাই। একেবাৰে কম তেলত কম মছলাত বনোৱা আচাৰ। চাওক কি ধুনীয়া হৈ আছে, 1 বছৰ হৈ গ'ল, যোৱা বছৰে বনোৱা আচাৰ। এইখিনি চাওক, আৰু জলকীয়াও দিছিলোঁ মই। ইয়াৰ আগৰ বছৰ যেনেকৈ বনাইছিলোঁ এতিয়াও তেনেকৈয়ে বনাম, কাৰণ ইয়াৰ আগৰ বছৰ যেনেকৈ বনাইছিলোঁ বেয়া হোৱা নাই আচাৰখিনি, সেইকাৰণে মই আপোনালোকক দেখুৱাই দিলোঁ। চিচাৰৰ বৈয়ামত থ'ব, তেতিয়া আচাৰটো সোনকালে বেয়া নহয়। আৰু মই অলপো ভিনেগাৰ ব্যৱহাৰ নকৰাকেই আচাৰখিনি বনাই ৰাখিম, এনেদৰে বেয়া নহয়। আপোনালোকেও এনেদৰেই বনাব, কিন্তু পানী লাগি থকা বস্তু একেবাৰেই ব্যৱহাৰ নকৰিব। এতিয়া আচাৰখিনি বৈয়ামত ভৰাম, ধুনীয়াকৈ ৰাখি দিম এনেদৰে। আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে, বহুত মৰম দিছে। আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণেই মই এনেদৰে সদায় ভিডিঅ' আপোনালোকলৈ আগবঢ়াই গৈ থাকিম। আৰু আপোনালোক সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব আৰু এটা মৰম লগা কমেণ্ট কৰি দিব। আপোনালোকৰ কমেণ্টবোৰ পঢ়ি মোৰ বহুত ভাল লাগে, আৰু আপোনালোকে কমেণ্ট কৰিলে মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আপোনালোকেও এনেধৰণে বনাই খাওক, হাঁহি থাকক, সুস্থ থাকক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।